ব্যক্তিয়ে হোৱাটছআপ ইউজ কৰে বা হোৱাটছআপ চলায় সেই সকল ব্যক্তিয়েহে এই ভিডিঅ'টো চাব, কাৰণ তেওঁলোকৰহে এই ভিডিঅ'টো কামত আহিব। আৰু তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, কাৰণ মই জানো যে আমাৰ এনেকুৱা কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিৰ হয়তো চাৰ্জাৰডাল নোহোৱাকৈ তেওঁ মোবাইলটো চলাই আছে। হয়, এনেকুৱা বহুত ব্যক্তি আছে যে তেওঁৰ চাৰ্জাৰডাল নাই, কিন্তু বেলেগৰ চাৰ্জাৰেৰে মোবাইল চাৰ্জ কৰি তেওঁ মোবাইলটো চলাই আছে, কিন্তু তেওঁৰ মোবাইলটো তেওঁ হোৱাটছআপটো চলাই আছে। হয়, আৰু সেই সকল মহান ব্যক্তিৰ কাৰণে মই আজি এই ভিডিঅ'টো লৈ আছোঁ। আজি হোৱাটছআপৰ আলোচনা কৰিব লগা টপিকটো হৈছে হোৱাটছআপত আপোনাক বহুতে মেছেজ কৰি থাকে বোলে, হয় তুমি মোক এই ষ্টেটাছটো প্লিজ চেণ্ড কৰি দিয়াচোন। তুমি যদি কিবা এটা বা প্ৰেমৰে হওক, দুখৰে হওক বা সুখৰে হওক ষ্টেটাছ মোবাইলত দিয়া, তেতিয়াহ'লে তোমাৰ লগতজনে তোমাক মেছেজ কৰিব বোলে, প্লিজ মোক ভিডিঅ'টো চেণ্ড কৰি দিয়া। তেতিয়া তুমি বা মনতে ভাবা যে একো এটা ভিডিঅ' দিবই নোৱাৰে লগৰবোৰৰ সৈতে, মানে কি বেলেগ নাহিলেও যদি দুখৰ ষ্টেটাছ এটা দিওঁ, সিহঁতে দুখৰ ভাগি হ'ব চাই লগৰ বোলে সোধে যে মোক এই ভিডিঅ'টো চেণ্ড কৰি দিয়া। তো সেইসকল যিসকল ব্যক্তিয়ে সোধে যে এই ভিডিঅ'টো মোক চেণ্ড কৰি দিয়ে, সেইসকল ব্যক্তিৰ কাৰণে মই আজি এনেকুৱা এটা এপ, যিটো এপ আপোনালোকে ডাউনলোড কৰিব নালাগে, হয়তো আপোনালোকৰ মোবাইলত সেই এপটো আছে, আৰু সেই এপটোৰ জৰিয়তে আপোনালোকে বেলেগৰ হোৱাটছআপৰ ভিডিঅ' ডাউনলোড কৰি আপুনি নিজে লগাব পাৰিব বা আপোনালোকে ডাউনলোড কৰিব পাৰিব। সেই এপটো কি আৰু ক'ত কেনেকৈ কি কৰে? হয়, সেই এপটো এনেকুৱা এটা এপ নহয় যে কাৰো মোবাইল নাই, সেই এপটো সকলোৰে মোবাইল থাকে। আৰু চাওঁ সেই এপটো কি আৰু কেনেকৈ সেই এপটোৰে ডাউনলোড কৰা হয়। তো বন্ধুসকল, আপোনালোকক দেখাবৰ কাৰণে মই আহি গৈছোঁ মোৰ মোবাইল স্ক্ৰীনত, আৰু মই আপোনালোকক এফালৰ পৰা ক'ত কেনেকৈ কি কৰিবলৈ, কোনটো এপত যাবলৈ গোটেইখিনি লাইভ প্ৰুফ দেখাম। লাইভ প্ৰুফ। তো বলক ক'ত কেনেকৈ কি কৰিব লাগে। এতিয়া প্ৰথম কথা হ'ল, মই মোৰ হোৱাটছআপত আহি গৈছোঁ। হোৱাটছআপত আহি আপোনালোকক মই যিকোনো এটা মই আপোনালোকক বা ষ্টেটাছ বা আগতে চোৱা মই আপোনালোকক ভিডিঅ' এটা দেখাম, বা কি ভিডিঅ' কোনে দিছে। এইটো এটা ভিডিঅ', এনেকুৱা বহুত মানে কি ভিডিঅ' আছে। এইবিলাক ভিডিঅ', এইকেইটা ভিডিঅ' চাগে আপোনালোকৰ মনত আছে, কোনটো কোনটো ভিডিঅ' চালে আপোনালোকৰ ভিডিঅ'টো ৰিভাইজ কৰি আকৌ এবাৰ চাব পাৰে। তো এতিয়া মই সেই এপটোত যাম, যিটো এপৰ নাম এতিয়ালৈ আপোনালোকক মই কোৱা নাছিলোঁ। সেই এপটোৰ নাম হৈছে ভিডমেট। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে ভিডমেট নামৰ এই এপটো। এই এপটো আপোনাৰ মোবাইলত থাকেই, সকলোৰে মোবাইলত এই এপটো থাকেই। তো এতিয়া এই এপটোৰ নিতান্তই প্ৰয়োজন হ'ব যদি আপুনি বেলেগৰ মোবাইলৰ দিয়া হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিব বিচাৰে। তো বন্ধুসকল, তাৰ কাৰণে আমি এতিয়া এই ভিডমেট এপটো অন কৰিব লাগিব, আৰু মই অন কৰি দিলোঁ। তো অন কৰাৰ পাছত আপুনি ইয়াত হোৱাটছআপৰ যিটো অপশ্যন আছে, সেই অপশ্যনটোত ইয়াত আপোনালোকে ফেচবুক, ভিড গেম, উইনকেছ, এইবিলাক বহুত বিভিন্ন ধৰণৰ ইয়াৰ ওপৰত আপোনালোকে দেখিবলৈ পাই আছে। ইয়াত হোৱাটছআপটো আপোনালোকে দেখিবলৈ পাই, হোৱাটছআপ বুলি যিটো আছে তাত আপোনালোকে টাচ কৰি দিয়ক। দি এফালৰ পৰা আপোনালোকে চাব, যি আপোনাৰ হোৱাটছআপৰ ভিডিঅ' আছিল বা যি ফটো আছিল, এইটো এটা ভিডিঅ' আপোনালোকে যদি হোৱাটছআপত ডাইৰেক্ট ষ্টেটাছ ল'ব বিচাৰে, তেতিয়াহ'লে এনেকৈ যে হোৱাটছআপত ষ্টেটাছ আপুনি লগাব পাৰে। তো আপোনালোকে মোৰ হোৱাটছআপত যিমানজন ব্যক্তি, এইটো এটা ভিডিঅ' ফাৰ্ষ্ট আৰু হোৱাটছআপ চিনটো দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টো হোৱাটছআপত ষ্টেটাছ হৈ যাব। তো বন্ধুসকল, লাইভ প্ৰুফ দেখাই আছোঁ আপোনালোকক, চাওক। একদম
একদম সঁচা, কাৰণ মই নিজে ইউজ কৰোঁ, মই নিজে এইটো প্ৰুফ পাইছোঁ, সেইকাৰণে আজি আপোনালোককো দেখালোঁ। আপোনালোকে এইটো ইউজ কৰি চাওক, গম পাব। মোৰ এতিয়া হোৱাটছআপত যি হোৱাটছআপ ফ্ৰেণ্ড আছে, সেই ফ্ৰেণ্ডসকলে যি ভিডিঅ' বা যি ফটো আপলোড কৰিছে, সেই ফটো ভিডিঅ' গোটেইখিনি মোৰ ইয়াত ফিডমেটত আহি গৈছে, আৰু মই ইয়াৰ পৰা ডাউনলোড কৰি ডাইৰেক্ট লগাব পাৰোঁ। মই তাক সুধিব নালাগে যে এই ভিডিঅ'টো মোক চেণ্ড কৰা। সেইটো কিমান এটা সুন্দৰ বা এটা চিক্ৰেট ট্ৰিক আপোনালোকক দেখুৱালোঁ। যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেধৰণৰ ভাল ভিডিঅ' যাতে আপোনালোকক দি থাকিব পাৰোঁ, তাৰ কাৰণে প্ৰতিশ্ৰুতি দি আজিলৈ বাই। থেংক ইউ।